কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত লোৱা গৈছে যে আমি 30খন বা 30+ এৰাউণ্ড 35 আসনত আমি ইলেকশ্যন খেলিব লাগে। ইতিমধ্যে আমি 30খনতকৈ অধিক আসনত আমি প্ৰিপেৰেশ্যন লৈছোঁ আৰু আমাৰ বহু আসনত আমি এপ্লিকেশ্যন বিচাৰিছিলোঁ। বহু আসনত আমি ছিংগল এপ্লিকেণ্ট আছে, যেনেকুৱাকৈ চেঙা হওক, ধুবুৰী হওক বা এনেকুৱা বহুকেইখন আসন পোৱা গৈছে। তো আমি খুব শক্তিশালীভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। আজি আমাৰ চেঙা সমষ্টিৰ চেঙা বাগমাৰা ব্লক কমিটিৰ তৰফৰ পৰা আপোনালোকে দেখিছে যে আমাৰ 10টা যি ৱাৰ্ড কমিটি আছে আৰু ৱাৰ্ড কমিটিৰ প্ৰতিজন কাৰ্যকৰ্তা আৰু বিভিন্ন উইংছৰ কাৰ্যকৰ্তাসকল আজি আমাৰ ইয়াতে সভাত সমাবেত হৈছিল। আৰু আজি আমি কৰ্মী সভা তথা বুথ সন্মিলন জিপি আঞ্চলিক ভিত্তিত অৰ্থাৎ গাঁও পঞ্চায়ত ভিত্তিত ইয়াতে সম্বোধন কৰোঁ। আৰু একাধিক্ৰমে আমি বিভিন্ন গাঁও পঞ্চায়ততে এইকেইদিনত আমি এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। আমি সাংগঠনিক দিশেৰে চেঙা সমষ্টিত যথেষ্ট শক্তিশালী, অসমৰ বিভিন্ন প্ৰান্তত যথেষ্ট শক্তিশালী। গতিকে আমি আমাৰ যি নিৰ্বাচনী ৰণসিঙা সেয়া আমি বজাবলৈ লৈছোঁ। আমি প্ৰতিটো ঘৰে ঘৰে AIUDF দল কিয় প্ৰয়োজন, AIUDF দলে কি প্ৰতিশ্ৰুতি লৈ আহিছে আৰু AIUDF দল অসমৰ ৰাজনীতিত কি প্ৰভাৱ বিগত সময়ত পেলাইছে, সেই বিষয়বিলাক জনগণক আমি জনাবলৈ চেষ্টা কৰিছোঁ। একেটা সময়তে বিগত সময়ত চৰকাৰসমূহে যি ধৰণে আমাক অন্যায় অবিচাৰ কৰিছে, বিশেষভাৱে কংগ্ৰেছৰ 51 বছৰৰ 200 দিনত সংখ্যালঘুসকলক যি ধৰণে অত্যাচাৰ কৰিছে, যি ধৰণে বিভিন্ন ক্ষেত্ৰত বঞ্চিত কৰিছে, সেই বঞ্চনাৰ কথা বতৰাবিলাক আমি জনগণক জনাবলৈ চেষ্টা কৰিছোঁ। একাধিক্ৰমে বিজেপিৰ যি জালিমৰ যি জুলুম, সেই জুলুমসমূহৰ বিষয়েও জনগণক আমি জনাবলৈ যত্ন কৰিছোঁ। আৰু জনগণে এইবিলাক কথা, আমাৰ দলীয় কৰ্মীসকলে এইবিলাক কথা তৃণমূল স্তৰলৈ অথবা প্ৰতিটো ঘৰে ঘৰে লৈ যাব। আৰু ঘৰে ঘৰে লৈ আজি আমাৰ বাগমাৰা গাঁও পঞ্চায়তবাসীয়ে এটা কথা দিছে যে এই পঞ্চায়তৰ পৰা মেক্সিমাম ভোট অৰ্থাৎ মেজৰ ভোট আমি AIUDF দলৰ পক্ষত কৰিব। গতিকে আমি সদৌতিলৈ হ'ব ইচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ যে অহা নিৰ্বাচনটো তেওঁলোকে খুব শক্তিশালী আৰু বলিষ্ঠ নেতৃত্ব দিব আৰু AIUDFৰ পক্ষে আনিব। যদি 26ত প্ৰয়োজন হয় চৰকাৰ গঠনৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক সমৰ্থন দিব? আমি AIUDF দল কেতিয়াও চৰকাৰ গঠনৰ পক্ষত, মানে আমি যে চৰকাৰ গঠন কৰিব পাৰিম এই বক্তব্য আমাৰ কেতিয়াও নহয়। আমি মুখ্যমন্ত্ৰী হোৱাৰো আমাৰ সপোন নাই বা লালসা নাই, আমি মন্ত্ৰী হোৱাৰো আমাৰ দলৰ পৰা কোনো লালসা নাই। কিন্তু আমি এটা অবিজেপি চৰকাৰ হোৱাটো অসমত পোষকতা কৰোঁ। আৰু সেই অবিজেপি চৰকাৰ হোৱাৰ স্বাৰ্থত AIUDF দলৰ প্ৰয়োজন যদি থাকে, আমি সদা আৰু সৰ্বদা বিনা চৰ্তে, মানে আমাক মন্ত্ৰী বিধায়ক অমুক লাগিব সেইবিলাকত নহয়, আমাৰ চৰ্ত থাকিব জনগণৰ পক্ষৰ চৰ্ত। 10টা চৰ্ত আছে, সেই চৰ্তসমূহ মানি ল'লে আমি অবিজেপি চৰকাৰক সমৰ্থন কৰিম। এয়া আমাৰ প্ৰতিশ্ৰুতি। আমি আজি যে মিত্ৰতাত নাই, তাৰপিছতো আমি মিত্ৰতাৰ সকলো ধৰ্ম পালন কৰি আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। আমি লিমিটেড ছিটত ইলেকশ্যন খেলিবলৈ লৈছোঁ। আমি সকলো প্ৰকাৰৰ ছেক্ৰিফাইচ কৰি তথাপি বিজেপিৰ নিচিনা এটি ফেচিবাদী শক্তিক আমি পৰাভূত কৰিব লাগে। ৰাজ্যত এতিয়া প্ৰায় 2 লাখ কোটি টকা ঋণত ইতিমধ্যে ৰাজ্যৰ অৰ্থনীতি পোত খাইছে। আৰু দেখা গৈছে যে হিতাধিকাৰীৰ জৰিয়তে চমক সৃষ্টি কৰিব বিচৰা হৈছে। যি সময়ত আন্তঃগাঁথনিসমূহ উন্নত কৰি এটি